সকলোকে নমস্কাৰ জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ গা একদম বেয়া। ছোৱালীজনী ডাঙৰ ছোৱালীজনীৰ জ্বৰ, বহুত গা বেয়া। তাই তেনেকৈ পৰীক্ষাটোত দিলোঁ আজি শেষো হ'ল আৰু তাৰপিছত মোৰো জ্বৰ হ'ল। বৰ্তমান এতিয়া ভাল পাইছোঁ। আৰু ইয়াত দেখিছেনে ডাঙৰ এটা মধুআম উলিয়াই পেলাই প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল ভিডিঅ'টো বনাই থোৱা, কিন্তু দিয়াহে নাছিলোঁ। আৰু পৰীক্ষাৰ আগতে বনোৱা সেই টিফিনটো ৰেডি কৰিছোঁ। কিন্তু টিফিনটো ৰেডি কৰি দিলোঁ হয়, কিন্তু উলটি আহিলে, টিফিনটো ভালকৈ নাখালে। সেয়া তেনেকৈ আৰু টিফিনটো আজি দিলোঁ। আজি নহয় মানে দিয়া হৈছিল। আৰু এই আটা কেইটামান মাৰিছোঁ তাইক স্কুল পঠিয়াই। আৰু সৰুজনীয়ে মোক কোচত লোৱা কৈ পেলাই ওচৰলৈ আহিছে। তাৰপিছত মই বোলো অকণমান গান অকণকৈ বজাই দিলোঁ, মানে লগাই দিলোঁ বোলো তাই অকণমান গানকে শুনক, তেতিয়া মোক আমনি নকৰে বুলি সেই গানকে শুনাইছোঁ। আৰু সেয়া তেনেকৈ মই বনাবলৈ লৈছোঁ। আৰু তাৰপিছতে আৰু বনাই থাকোঁতে সেয়া নাচিব লাগিলেই নহয় আমাৰ অকণমানিজনীয়ে। আৰু সেয়া মই তাইৰ লগতে নাচি দিছোঁ। তেনেকৈ ভাল লাগে আৰু কাম কৰিও ভাল লাগে, গান চান বজাই কাম কৰিবলৈ পালে। তেনেকৈ আৰু আৰম্ভ হৈ গৈছে দিনটো। আৰু সেয়া শুকান ৰুটি বনাইছোঁ। পেটটো ইমান বাঢ়িছে নহয়, মানে শুকান ৰুটি মানে অকণমান খাবলৈ অকণমান ডায়েট কণ্ট্ৰল কৰোঁ বুলি ভাবোঁ, কিন্তু নোৱাৰোঁ, খায়ে দিওঁ। এই আকৌ নাচিছে দেখিছে, ধুনীয়াকৈ ধুনুকৈ নাচি আছে। তাৰপিছত আকৌ ঘৰতে মাছ ল'লে, সেয়া মাছ অকণো ভাজিলোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাই বোলো, সেইকাৰণে আপোনালোকৰ ভিডিঅ' এটা আগবঢ়াইছোঁ। মিনি ব্লগৰ নিচিনাই হৈছে। আৰু মিস্ত্ৰীয়ে কাম কৰি আছিল তেতিয়া, এতিয়া অকণমান আগবাঢ়িছে কিবাকিবি, কিন্তু মানে তেতিয়া অকণ দিন হ'লতো ভিডিঅ'টো বনাই থোৱা, মোৰ দিয়াহে দেৰি হ'ল। আৰু বনাই থোৱাৰ পিছত দিব নাপালে বেয়া লাগে, সেইকাৰণে বোলো দিয়েই দিওঁ যা, ভিডিঅ'টো যি আছে নাই আপোনালোকে চাওক অকণমান। মইনো কিনো এইকেইদিন কৰিছোঁ, ভিডিঅ' কিয় দিয়া নাই আপোনালোকেও ভাবি থাকিব পাৰেতো, সেইকাৰণে দিয়েই দিলোঁ। আৰু তেনেকৈ আৰু মানে ভিডিঅ'টো দিছোঁ। আৰু ইয়াত দেখিছে চিংৰা, গৰম গৰম চিংৰা গোল্লা আনিছে মিস্ত্ৰীক দিবলৈ, কাৰণ তেহেঁতে আজি অকণ কষ্ট বেছি হৈছেতো। আৰু এই ৰাতিয়ে হ'লহি ভিডিঅ' বনাই সেই কোচত ছোৱালী, সেয়া দাদাই আনিলে ব্ৰইলাৰ মাংস অকণমান, তাকে মই অকণ ফ্ৰাই বনাই আছোঁ। এই চিম্পুলকৈ বনাইছোঁ, মানে অকণমান চিম্পুলকৈ জ্বলা দি বনাব দিছে, অকণমান চিম্পুলকৈ মই বনাই দিছোঁ। আৰু সেয়া মামায়েকক পঢ়াব দিছোঁ। মই বোলো মই বনাব লাগে যদি তই পঢ়া বোলো। সেয়া মেথছ বুজাই আছে পৰীক্ষাৰ আগত, কিন্তু দেই পৰীক্ষা আজি শেষ হ'ল, সেয়া বুজাই আছে। তেনেকেই আৰু ভিডিঅ'টো মাংসও বনাই হৈছে, ভিডিঅ'টোও সামৰি দিওঁ মিনি ব্লগটো। আজি আপোনালোকে সম্পূৰ্ণ চাব, আকৌ বেয়া নাপাব। আৰু নতুন এটা ভিডিঅ' লৈ আগবাঢ়িম। আৰু গাটো অকণ ভাল পাইছোঁ, এতিয়া ভিডিঅ' দিম বাৰু। পৰীক্ষাও শেষ হ'ল ছোৱালী। ঠিক আছে, আজি বাই।